হাই ফ্ৰেণ্ড নমস্কাৰ মোৰ আনেটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি এতিয়া মানে ঘৰৰ পৰা জাষ্ট ওলালোঁ আৰু ওলাই কিনে আহিলোঁ ৰাস্তাত আৰু যাইছোঁ পাণবাৰীত এটা শ্বুট ল'বৰ কাৰণে মানে ৰয়েল বয়েজ বুলি এটা চেনেল আছে এইটো চেনেলৰ আজি শ্বুট চলিব আমাৰ পাণবাৰীত মানে বান্দাৰী গানৰ শ্বুট চলিব সিসকল আমাৰ মেম্বাৰ আমাৰ চেনেলৰ মেম্বাৰ সিহঁতৰ নাম হ'ল নিজামুদ্দিন আৰু তেখেতৰ নাম হ'ল ৰেজাউল কৰিম আৰু সিফালে দেখা পাই আছে এই हेलो बंधुरा और हिजोर नाम मेहबूब और अपना नाम तो क्या আছে করিম আপনার নাম জি এই মুখটা অলপ বড়াই দিন করোনা আছে আরে মুখটা অলপ চাও আরে এতে করোনা ছড়া নাই কোন নাই মুখটা অলপ চাও এতে করোনা ছড়া নাই কোন নাই অলপ চাও জিম হে হলো জিম এটা বল এডিটিং মাস্টার আজি আমার শুটিং হর মানে ফার্স্ট শুট কোনে লব ফার্স্ট শুট কোনে লব শুট মলম আপনি লব কি লব ফার্স্ট শুট মানে অ্যাক্টর হিসেবে থাকিব মামা এডিটিং মাস্টার হয় ও হি আমার প্রফেশনাল এডিটিং মাস্টার আপনার মুখটা অলপ চাও সিহঁতক চাওক ভালকৈ চাওক যদি আপোনালোকে মানে কাম কৰিব খোজে যদি কিবা এডিট চিডিট যদি কৰিব খোজে তেনেহ'লে ইয়াৰ লগত যোগাযোগ কৰিব তাৰ নাম্বাৰটো আমাৰ ডিছক্ৰিপশ্যনত দি দিম আৰু এইটো চেনেলৰ আজি মানে যিটো চেনেলৰ মানে শ্বুট চলিব এই চেনেলৰ লিংকটো আমাৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব তাৰ পৰা ফ'ল' কৰিব পাৰিব ৰাস্তাত আৰু সিজন হ'ল আমাৰ ৰয়েল বয়েজ চেনেলৰ মানে প্ৰডিউচাৰ মানে সিয়ে চেনেলটো চলাই থাকে মানে সম্পূৰ্ণ দায়িত্ব সিয়ে লয় আজি যেটা শুট হ'ব হেতু অকল নিজেই গাইছে নিজেই গাইছে আৰু আজি মানে যিটো গানৰ মানে শ্বুট চলিব মানে গুৰুৰ গানৰ মানে ভাণ্ডাৰী গানৰ এইটো গানৰ লিখক বা ডাইৰেক্ট এইটো গানৰ মানে লিখক সি ডাইৰেক্টৰ আৰু সি নিজে পৰিচালনা কৰিব আপোনালোকে চাব মোৰ ব্লগটো নিশ্চয় চাই থাকক আপোনালোকে গাড়ী ষ্টাৰ্ট কৰিলে আৰু যাই আছোঁ চব সকলোৱে যাই আছে আৰু পিছফালে এটা মানে নাইট চুপাৰ আহি আছে এইটো ৰাস্তাত আপোনালোকে যাই আছে আৰু গাড়ী চলাই আছে আমাৰ মহিবুল দা আৰু আমালোকে এইটো ৰাস্তাৰে গৈ আছোঁ পাণবাৰীত চাই আছে পিছফালে আমাৰ ৰাজু দা আৰু মজিবাৰ দা আছে ঐ অলপ হাই কৰি দিয়া হাই সকলো মিলি যাই আছোঁ পাণবাৰীত আৰু অলপ টাইম গ'লে মানে পাই যাম পাণবাৰী আমাৰ মোটামুটি 15 মিনিটমান লাগে আমাৰ পাণবাৰী যাওঁতে বাইক গাড়ী লৈ আমাৰ গাড়ী চলাই আছে মহিবুল দা সি কিন্তু ধুনীয়া গাড়ী চলাব পাৰে একদম ড্ৰাইভাৰ নাম্বাৰ 1 এইটো গাঁৱলীয়া ৰাস্তা হয় মানে আগত এনেকুৱা নাছিল আগত একদম বেয়া আছিল ৰাস্তাটো কিন্তু চৰকাৰে অলপ ভালকৈ বনাই দিলে ৰাস্তাটো যাই আছোঁ আমালোকে আৰু অলপ টাইম গ'লে পাণবাৰী পাই যাম আমি ব্ৰিজখন পাৰ হ'লোঁ শুরুত গেল আগে সকলো মিলি যাই আছোঁ মানে বাইক লৈ পাণবাৰীৰ মেইন ৰোড চাওক ডাইৰেক্টলি আহি পালোঁ পাণবাৰীত এতিয়া আকৌ অলপ মানে পাণবাৰীত ৰখিলোঁ মানে আমাৰ ইয়াতে কেমেৰামেন আছে ডাইৰেক্টৰ আছে মানে সিহঁতৰ লগত কথা পাতি আছে সিহঁতক লৈ যাম এইটো মৰল পাণবাৰী দান ভাণ্ডাৰ এইটো পাণবাৰী মছজিদ ধুবুৰী ডিষ্ট্ৰিক্ট পাণবাৰী জামে মছজিদ চাওক তাতে ৰখিছোঁ অলপ আৰু আমালোকে ফাইনেলি আহি পালোঁ পটুদাৰ ঘৰত মানে এতিয়া পটুদাৰ ঘৰত যাম মানে ৰাস্তাত ৰখি আছোঁ আমালোকে হোৱাট ইজ ইউৰ নেম মেহবুব আপোনাৰ নামটো কিমান মাই নেম ইজ নিজামুদ্দিন শেখ আপোনাৰ নাম শেখ মুজিবুর রহমান আপোনাৰ নাম বারেক আলী আপোনাৰ নাম মোর নাম রেজাউল করিম আপোনাৰ নামটো কৈ দিব রমজান খান ৰমজান খান জিম মানে সিহঁতক সকলোকে চিনি পায় আমালোকে এই বলক তেনেহ'লে তাৰ ঘৰত যাওঁ এতিয়া ৰাস্তাত আছোঁ মানে পটুদাৰ ঘৰৰ ওচৰত আছোঁ আমালোকে এতিয়া সোমাম মানে তাৰ ঘৰত বলক তেনেহ'লে যাওঁ মানে পটুদা মানে তাৰ ঘৰৰ পৰা মানে আমালোকে আজি ফাৰ্ষ্ট শ্বুটটো মানে তাৰ ঘৰৰ পৰা ল'ম আহি পালোঁ পটুদাৰ ঘৰত অকলে সোমাই আছে তাতে আমাৰ ফাৰ্ষ্ট শ্বুট হ'ব গুরুর ঘরত গৈ আছো মানে গুৰুৰ ঘৰত মানে জয় গুৰু পটুদা মানে জয় গুৰু পটুদাৰ ঘৰত যাই আছোঁ মানে কোন দলং নামি আছো মামা পটুদাক সকলোৱে ফ'ল' কৰিব কিন্তু আহি পালোঁ চাওক মানে কিমান কষ্টকৈ যাব লাগে তাতে কিমান কষ্টকৈ যাব লাগে চাওক মানে পাহাৰৰ
এইটো হ'ল আমাৰ পটুদাৰ ঘৰ মানে ইয়াৰ পৰা আমাৰ ফাৰ্ষ্ট শ্বুট এটা হ'ব আৰু ছেকেণ্ড শ্বুট বাবা মানে কত মানুহ নাখায় মানে বেলেগ ঠাইত থাকে মানুহৰ লগত ইমান নিমিলে হয় নেকি এইটো তাৰমানে বেলেগ ধৰণে গান বেলেগ ধৰণে মানুহ ই মানে অকলে মানে আল্লাহ ভক্ত মানুহ আল্লাহ ভক্ত মানুহ আচ্ছা মই আপুনি অঁ মামা আপোনালোক কিবা কৈ দিয়ক এই ধ্যানত থাকে সি মানে ধ্যানত আল্লাহৰ থাকে। নাম জপি থাকে এতিয়া আমাৰ পটুদা মানুহটো কেনেকৈ অলপ কৈ দিয়ক কিবা কি নকয় ই অকল মানে আল্লাহৰ নামতে জপি থাকে আল্লাহ নামত জপি থাকে ইয়াৰ কামেই এইখিনি সি মানে বেলেগৰ লগত মানে ইমান নিমিলে মানে সি মানে অকলে থাকি ভাল পায় চাওক তাৰ ঘৰটো চাওক না আপোনালোকে মানে তাইৰ কাষলৈ আহিলোঁ মানে ইয়াৰ পৰা মানে আমাৰ ফাৰ্ষ্ট শ্বুটটো হ'ব এতিয়া আমি গুৰুৰ কাষলৈ মানে গৈ আছোঁ মানে গুৰুৰ পৰা প্ৰেক্টিছ চলি আছে আমাৰ মামাই প্ৰেক্টিছ কৰি আছে আৰম্ভ হ'ব সকলোৱে ৰেডি হৈ আছে সবাই ৰেডি হৈছে এইফালে আমাৰ কেমেৰামেন আছে এক্টৰটো আছে আমাৰ এক্টৰজনী মেহবুব আমাৰ জাইবুল দা আছে সিও শ্বুট ল'ব ফাইনেলি আৰম্ভ হ'ব আমাৰ শ্বুটটো মানে কেমেৰামেন অলপ ৰেডি হৈ আছে কেমেৰাটো অলপ লাৰি চাৰি আছে আছে দুইটা না তিনটা আছে চেক করে নিয়ে এসো কলি কোনা আৰম্ভ হ'ব এতিয়া 1 2 3 এটা বেছি হৈছে আমাৰ মামাই শ্বুট লৈ আছে নিজামুদ্দিন মামা এইফালে কেমেৰামেন ৰেডি বঢ়িয়া এতিয়া আমাৰ গানটোৰ মানে ছেকেণ্ড পাৰ্ট লৈ আছোঁ মানে ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল অলৰেডি এতিয়া ছেকেণ্ড পাৰ্টৰ মানে শ্বুটিং চলি আছে আমাৰ মেহবুব দা ল'ব ছেকেণ্ড পাৰ্টটো আমাৰ শ্বুটিঙৰ কাম ফাইনেলি কমপ্লিট হৈ গ'ল এতিয়া আমালোকে ইয়াৰ পৰা যাম মানে ইয়াত ফাৰ্ষ্ট শ্বুট ল'লোঁ আৰু ছেকেণ্ড শ্বুট হ'ব আমাৰ ওপৰত একদম পাহাৰৰ টাউনত আছোঁ আমালোকে এতিয়া ওপৰত যাম শ্বুটিঙৰ কাম কমপ্লিট ইজনী হ'ল আমাৰ এক্টৰ আমাৰ একচুয়ালি ভিডিওটা আপলোড হ'ব আমাৰ ৰয়েল বাছ চেনেলৰ এক্টৰ ইজনী মাৰেকে নিউ হৈ ইয়াত চাব পাৰিব ভিডিঅ'টোত আৰু ৰয়েল বাছ চেনেলৰ লিংকটো আমাৰ ডিছক্ৰিপশ্যনত দি দিম আশীৰ্বাদ লৈ আছে আশীৰ্বাদ লৈ আছে দাম স্পিড করো হই রাইছো মানে ইয়াৰ পিছত আৰু আমাৰ শ্বুটিং আছে মানে বেলেগ ঠাইত হ'ব আবার তো আবার দাও ফেরত থেকে নেক্সট ক্যামেরা ফেলে যা দেখছে তুই না লক্ষ রস কি ফাইনেলি কমপ্লিট কৰিলোঁ আমাৰ শ্বুটিঙৰ কাম আৰু এতিয়া আমালোকে যাই আছোঁ যাওঁ বাই বাই যাওঁ শ্বুটিঙৰ কাম কমপ্লিট আৰু আমাৰ এই ভিডিঅ'টো আপলোড কৰিম ৰয়েল বয়েজ চেনেলত কওক অলপ টাটা দি দিয়ক টাটা বাই বাই হ'ব এতিয়া আমাৰ শ্বুটিঙৰ কাম কমপ্লিট আমি যাই আছোঁ ঘৰত যাই আছোঁ আপোনালোকে চাব মোৰ ভিডিঅ'টো আৰু আমাৰ আজিৰ যিটো মানে শ্বুট হ'ল এই ভিডিঅ'টো আপলোড হ'ব ৰয়েল বয়েজ চেনেলত আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাব আৰু ৰয়েল বয়েজ চেনেলৰ লিংক আমাৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা ফ'ল' কৰি ল'ব সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জয় আই অসম বাই বাই সকলোকে